हेलो दोस्तों फाइनली आम जाबले ओलाइছোঁ जेहेतु आमार ड्राइवर रेडी हो गल और जेहेतु आम इतना जाम डायरेक्टली कालाईगाँव सेंटार्स अकमान चाई आहूँ और जेहेतु आपलोक देखाई दिওঁ ना कुकुरे खाई हाल्ला कर मैं आलही आई कब लगे घर गई पिने एने बकी थाके खाई पिने काम ना और এটা কথা কি মানুহৰ ঘৰত ঘুমালে বেলেগ মজা লাগে এনেকৈ ঘৰত ঘুমালে কিয় চাওকচোন কিমান সুন্দৰকৈ সজাই ৰাখিছে কালাৰ চালাৰ কৰি পিনে পুৰা টিপ টপ অ মাই গড বেলেগ মজা লাগিছে যেটো স্প্ৰিং সোপা হয় বহি পিনেও ভাল লাগে লগে লগে এক কাপ চাহ আৰু লগতে জিলাপি আৰু কিবা কিবি ধৰণৰ আইটেম লৈ আহিছে খাই পিনে বহুত বাইকৰ পিছফালে বহি বহি বহুত ভাল লাগে কিয় চাওকচোন আমি দুদিন ধৰি পুৰা বাইকেৰে যাত্ৰা কৰি আছোঁ মানে কি ক'ব বেলেগ মজা পাই আছোঁ যিহেতু আপোনালোক চাই থাকক আজি কালাইগাঁও বজাৰ পুৰা ভিউ দেখাবলৈ চেষ্টা কৰিম যেহেতু আমাৰ স্ক্ৰীণত চাবই পাইছে কিমান ধুনীয়া रास्तार मजदे आम गई आसो एकदम बेलेग मजा लगी आसे क्योंकि अपने चाई थी लास्टলৈকে जीत आम पूरा बजार देखा चेष्टा करिम जीतु एन बहुत डांगर बस्तु आनिबले गई आसो और अपने चाब पारिब स्क्रीनत चाई थका पूरा लास्टলৈকে সেই গাইছ আজি মানে এটা বিল আছে আর বিলত মানে সকলোৱে মিলি পিনে মাছ মাৰিব আহে গাঁৱৰ মানুহকেইটা আৰু আজি যেহেতু আমাৰ প্লেন হৈ গৈছিলে যেহেতু আজি মৰ্নিঙৰ পুৰা নেৰাপেৰাকৈ একদম পুৰা বৰষুণ হৈ গৈছে তাৰ কাৰণে আমাৰ মিষ্টেক হৈ গ'ল আৰু আমি আজি আহি পিনে ইয়াতে মানে মাছ মাৰিলোঁ হয় আৰু বেলেগ মজা লাগিলে আৰু যেহেতু ব্লগ আমি যেহেতু ইয়াৰ ভিউটো দেখাই দিওঁ আপোনালোকক বেলেগ মজা লাগিব যেহেতু কালাইগাঁও চেণ্টাৰটো চাব পাৰিব আৰু অলৰেডি আমি বেছি দূৰ নাই ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ আছে আৰু আধা কিলোমিটাৰ গ'লে আমি পুৰা সুন্দৰ পাই যাম ইয়াৰ हेलो दोस्त फाइनली आम दुकान गसा जीतु दुकान मालिकगराकी आमाक কৈ আছে মানে গুদামত যাবৰ কাৰণে যেহেতু গুদামৰ ভিতৰতো আহি গৈছোঁ আৰু ইয়াৰ পৰা মানে চাই লওঁ যি মন পচন্দ হৈ যায় তেনে লৈ ল'ম এইখন আৰু যেহেতু মানে ফটোগ্ৰাফ কেইখন লৈ পিনে যেহেতু ঘৰত ষ্টেণ্ড কৰিছোঁ ঘৰৰ পৰা চইচ কৰিব আৰু পিছত মানে কেইটামান ইয়াৰ পৰা সামগ্ৰী ল'ম আৰু আপোনালোকে চাবই পাইছে স্ক্ৰীণত যিখন আমি ডানলপ চোফা বনাওঁ ইয়াতে পুৰা ডানলপ চোফা পুৰা ভৰ্তি হৈ আছে তাত মানে পচন্দ হোৱা নাই তাৰ কাৰণে সেই তাৰ পৰা আহি গৈছে এতিয়া আমি বেলেগ এটা গোদামত সোমাইছোঁ ইয়াত মানে পুৰা এভেইলেবল আছে ইয়াৰ পৰা আমি এটা ল'ম যিহেতু এটা মানে চইচ কৰিব লাগিব ফাৰ্ষ্ট টাইম আৰু আপোনালোকক কোনটো ভাল লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন যেহেতু আমাৰ ভাল লাগিছে মানে কোনটো আমি দেখাই দি আছোঁ আপোনালোকক যেহেতু এইটো ধান্দা আছে আৰু চাই লওঁ পইচা পাতি মিলি যায় হৈ যাব আৰু ইয়াতে পুৰা দিল্লী মডেল চোফাও আছে টেনশ্যন নাই ইয়াতে মানে बहुत डांगर माने दुकान हले माने कि किबा এটা কম বেছ হৈ যায় আৰু এইখন মানে যিখন মানে ই কৰি আছে তৈয়াৰ কৰি আছে সেইখন মানে লম আমি অলপ পাছতে মিনিমাম আধা ঘণ্টা টাইম লাগিব অলপ মানে কাম বাকি আছে এইটো লৈ পিনে যেহেতু আমি যাব লাগিব আৰু যেহেতু পুৰা চাব পাৰিব অলপ পাছতে পুৰা সুন্দৰভাৱে দেখাই দিবলৈ চেষ্টা কৰিম ইয়াৰ পুৰা এ টু জেড যেহেতু আমার বসে পুরা পইচাখিনি মানে গণি আছে কিমান আছে আর যেহেতু আমার স্লিপত দি দিছে আমার হাতত যেহেতু আমার 7.5 মান গুচি গ'ল আর টমটম ভাড়া কৰি পিনে যেহেতু মালটো পঠাই দি আছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমাৰ বজাৰ কৰা হৈ গ'ল আৰু বিশেষকৈ আমি যি কালাইগাঁও চেণ্টাৰ আছিলে পুৰা দেখাবলৈ চেষ্টা কৰিছোঁ পুৰা চাই থাকক আজি পুৰা বেলেগ মজা মোৰ লাইফৰ ফাৰ্ষ্ট টাইম যেহেতু আজি মানে এইখন চলাই আছোঁ যি NS 150 और NS 150 চলাই পিনে বেলেগ মজা যেহেতু লিমিট ক্ৰছ কৰিব নালাগে NSত লিমিট ক্ৰছ কৰিলে মানে কি অকণমান আল্টিমেট হৈ যায় না কণ্ট্ৰল ৰখাটো সেইটো কাৰণে লিমিটত চলাক যিকোনো গাড়ী সেফটি চলাক নিজৰ সুৰক্ষা থাকিব গাড়ীখনো সুৰক্ষা ৰাখিব আৰু যেহেতু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে সাপোৰ্ট কৰিব লগতে আমাৰ চেনেলটো নতুন হয় যদি তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰি দিব যাতে আমি ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায় যেহেতু আমি সকলো ধৰণৰ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ আৰু যেহেতু ইয়াৰ পিছত মানে ভিডিঅ' লগ পাম যেহেতু বহুত ধুনীয়া ধুনীয়া ব্লগিং যেহেতু অলৰেডি আহি আছে যেহেতু আমাৰ চকেছখন আপোনালোকে চাই পিনে কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যেহেতু থেংক ইউ ফৰ ৱাচিং ভিডিঅ'